বাবা উমেশ এটা কাম করছুন বজাৰৰ পৰা দুটামান চব্জি লৈ আহ যাইছোৰা গেম হৈ গেল তই গেম শেষ কৰি পেলাই চব্জি আনিবি মই ভাত বনাব ৰখি থাকিম বাপেৰা আহি পেলাই টাইমত ভাত খাব নাপালে মোৰ লগত কাজিয়া কৰিব এইবোৰ কৰিবৰ কাৰণে মোৰ জন্ম হৈছিল মই তোক বজাৰৰ পৰা চব্জি আনিব কৈছো আৰু তই পাবজি খেলি আছ যাইছোৰা তই পইচাটো লৈ আছোন এই নহয় 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 ৰ'ব আপুনি বস্তুটো বুজি পোৱা নাই না মই আপোনাক যিটো কথা কৈছিলোঁ সেইটোৱে হয় হেৰি পইচা দিয়ক ল'ৰাক চব্জি আনিব পঠিয়াও ৰ'বা অলপ ৰ'বা অঁ ঠিক ঠিক হ'ব অঁ নাই মোৰ সমস্যা একো নাই হ'ব ঠিক আছে দিয়ক ঠিক আছে মই পিছত আপোনাক আৰু ফোন কৰিম দিয়ক হ'ব কি হ'ল মানে আপুনি এনেকে সুধিছে যেনেকে মই আপোনাক ঠাই খুজিব আহিছো পইচা দিয়ক চব্জি আনিব লাগে ল'ৰাক পঠিয়াও চব্জি আনিবলৈ পৰহি দেখোন 1 পোৱা মাংস আৰু আলু আধা কেজি আনিছিলোঁ পৰহিৰ বজাৰৰ হিচাপ লৈছে পৰহি দেখোন 1 পোৱা মাংস আনিছিল এই 1 পোৱা মাংসৰ আধা পোৱা দেখোন মালিককে দিব লাগে আৰু আলুৰ কথা সুধিছে আপুনি এই ল'ৰা ছোৱালী ক্ষীণ হ'লে গৰুৰ দৰে খায় আৰু নিজে কিমান খায় হ'ব ৰ'বা এই 50 টকা লৈ যোৱা আৰু কালি ভালকে খাম যোৱা হ'ব তোমাৰ ডাইলগ থোৱা সদায় খায়ে আছো সদায় ভাল খানা খায়ে আছো খাই মই গোটেই গুলিটো হৈ গৈছো পিছফালে পইচা ল আৰু চব্জি লৈ আহ ৰ'বা না অলপমান আছে গেমখন খেলি গৈ আছো মই দে তই খেল দে বাবা তই ভালকে খেল তইতো খেলি আমাৰ ঘৰখন চলাই আছ সৰুতে তহঁতৰ হাগা মুঠা ধুইছিলো এতিয়া তহঁতৰ কথা শুনিম দুদিন পিছত বিয়া পাতি পেলাই মাৰক বৃদ্ধাশ্ৰমত থৈ আহিবি এইটোৱেতো মোৰ জীৱন গলি নে যা মই পইচা লগাই আছো বুজি কেনে পাৰ তুমি জুৱা খেলি আছ দে তই খেল দে বাবা মই একো নকৰো কি হ'ল মায়ে বোলে ভাত নবনা খং কৰিছে তই কিবা খেলি মেলি কৰিছ নাই মই একো কৰা নাই পাবজি খেলি থাকিবি চব্জি আনিব নাযাবি মাৰে খং কৰিবই মাৰে কিবা এটা ক'লে শুনিবি মাৰে দিনটো কিমান কাম কৰে ঘৰখনত তই জান তই খালি পাবজিহে খেলিব জান মাৰক যদি সন্মান কৰিব নাজান তেনেহ'লে কাম নাই মাৰে কিমান কষ্ট কৰে তহঁতৰ কাপোৰ পৰ্যন্ত ধুই ইমান গাধা বুঢ়া হৈ গৈছ কাপোৰ ধুব নাজান মাৰক সন্মান দিব নাজান তহঁতে মাৰে কিবা এটা ক'লে একবাৰত কৰিবি দুবাৰ তিনিবাৰ নহয় একবাৰত মাৰৰ কাম কৰিবি বুলি কৈছো মাৰে ইমানখিনি কষ্ট কৰে মোৰ কথা মোক চাই তোক চাই ভনীয়েৰক চাই মাৰৰ কথা যদি শুনিব নোৱাৰ ইয়াৰ পৰা ওলাই যাবি ঘৰৰ পৰা মাৰৰ কথা মই কৈছো শুনিবি আৰু এই পৃথিৱীত মাৰতকৈ ডাঙৰ কোনো হ'ব নোৱাৰে আৰু কি ময়ো নহয় এতিয়া ভাত বনাব যাওঁ